গুড মৰ্নিং ষ্টুডেণ্টছ। আশা কৰোঁ সকলো ছাত্ৰ ছাত্ৰীয়ে ভালে আছে। তো আজি তোমালোকৰ ইংৰাজী বিষয়ৰ অনলাইন পাঠদানৰ প্ৰথমটো ক্লাছ আৰম্ভ কৰিবলৈ লৈছোঁ। তো আজিৰ যিটো লেচন আছে লেচন 16, লেচনটোৰ নাম হৈছে ইম্পাৰেটিভছ। অৰ্থাৎ লেচনটি বছৰেকীয়া পৰীক্ষাৰ কাৰণে আহিব। তো বছৰেকীয়া পৰীক্ষাত আহিব, তো আমি লেচনটো পঢ়িব লাগিব। তো লেচন 16, লেচনটোৰ নাম ইম্পাৰেটিভছ। ইম্পাৰেটিভছ মানে কিছুমান আৱশ্যকীয় কথা। অৰ্থাৎ লেচনটিত দুজন মানুহ আছে, এজন ডাঙৰ মানুহ হয় আৰু এজন সৰু ল'ৰা। তো লেচনটিত ডাঙৰ মানুহজনে সৰু ল'ৰাজনক কিছুমান কথা কৈ আছে। তো আমি চাওঁ কি কৈ আছে। ডাঙৰ মানুহজনে কি কৈ আছে যে কাম হেয়াৰ। অৰ্থাৎ ডাঙৰ মানুহজনে সৰু ল'ৰাজনক কি কৈ আছে যে কাম হেয়াৰ। কাম মানে অহা, হেয়াৰ মানে ইয়াত। আমি কি জানো যে কাম মানে অহা আৰু হেয়াৰ মানে ইয়াত। অৰ্থাৎ মানুহজনে ল'ৰাজনক ইয়াত আহিবলৈ কৈছিল। তাৰপিছত আকৌ কৈছে মানুহজনে প্লিজ কাম হেয়াৰ। প্লিজ মানে অনুগ্ৰহ, কাম হেয়াৰ মানে ইয়াত, মানে প্লিজ কাম হেয়াৰ, অনুগ্ৰহ কৰি তুমি ইয়াত আহা। তাৰ পিছৰ শাৰীত কি কৈছে, মানুহজনে ল'ৰাজনক কি কৈ আছে যে গো দেয়াৰ, তুমি যোৱা, দেখাই দি আছে গো দেয়াৰ, তুমি তাত যোৱা। গো মানে যোৱা, দেয়াৰ মানে তাত, গো দেয়াৰ মানে তাত যোৱা। তাৰপিছত কৈছে প্লিজ গো দেয়াৰ, তুমি তাত যোৱা, অনুগ্ৰহ কৰি তুমি তাত যোৱা। প্লিজ মানে অনুগ্ৰহ, গো দেয়াৰ মানে তাত, গো মানে যোৱা, দেয়াৰ মানে তাত, অৰ্থাৎ গো দেয়াৰ মানে তাত যোৱা। প্লিজ গো দেয়াৰ মানে অনুগ্ৰহ কৰি তুমি তাত যোৱা। তাৰপিছত আকৌ মানুহজনে ল'ৰাজনক কৈ আছে এতিয়া ল'ৰাজনে বহি আছে এখন চকীত। তো মানুহজনে কি কৈ আছে যে মানুহজনে ল'ৰাজনক কি কৈ আছে যে ষ্টেণ্ড আপ মানে থিয় হোৱা। তাৰপিছত আকৌ কৈছে যে প্লিজ ষ্টেণ্ড আপ, অনুগ্ৰহ কৰি তুমি থিয় হোৱা। তাৰপিছৰ শাৰীত কি কৈছে এতিয়া ইয়াত দেখা এখন খালী চকী আছে। তো এতিয়া মানুহজনে ল'ৰাজনক কৈ আছে চিট ডাউন। অৰ্থাৎ ল'ৰাজন ওচৰত আছে, চকীখনৰ ওচৰত আছে আৰু ডাঙৰ মানুহজনে ল'ৰাজনক কি কৈ আছে যে চিট ডাউন, তুমি বহা, চকীখনত বহা, চিট ডাউন। তাৰপিছত আকৌ কৈছে প্লিজ চিট ডাউন মানে ইয়াত বহা, মানে খালী চকীখনত তোমাক বহিবলৈ কৈছিল ল'ৰাজনক। অৰ্থাৎ মানুহজনে ল'ৰাজনক বহিবলৈ কৈছিল। তাৰপিছত কৈছে যে প্লিজ চিট ডাউন, অনুগ্ৰহ কৰি তুমি ইয়াত বহা। তো প্লিজ মানে অনুগ্ৰহ কৰি, চিট ডাউন মানে বহিবলৈ কৈছিল, চকীখনত বহিবলৈ কৈছিল। অৰ্থাৎ প্লিজ চিট ডাউন মানে তুমি ইয়াত বহা, চকীখনত বহা। তো আজি এইখিনি পাঠদান আছিল। তোমালোকে মনোযোগেৰে ভিডিঅ'টো চাব। আকৌ যিখিনি মানে আছে সেই মানেখিনি মই তোমালোকক, যিখিনি ইংৰাজীৰ মানে আছে অসমীয়াত মই লিখি দিম, তোমালোকে নিজৰ বহীত তুলি লৈ ঘৰত পঢ়িব। আৰু মই ভিডিঅ' যিটো দিলোঁ সেই ভিডিঅ'টো ভালদৰে মনোযোগেৰে পঢ়িব, চাব আৰু নিজে পঢ়িবলৈ চেষ্টা কৰিব। তো আজিৰ পাঠদান ইয়াতে মই সমাপ্ত ৰাখিছোঁ।